এইটোত গৈ পিনে আপুনি ভোট দিব পাৰি যে মই এটা মিটআপ দিয়া ভাল না। হেল্ল' গাইজ কি খবৰ? তো গাইজ আজিও বহুতকেইটা ইম্পৰ্টেণ্ট আপডেট লৈ আছোঁ অসমীয়া ইউটিউবাৰ ৰিলেটেড, আৰু বিশেষকৈ ডিম্পু বৰুৱা ৰিলেটেড তিনিটাকৈ আপডেট আছে। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। তো ডিম্পু বৰুৱা ৰিলেটেড প্ৰথমটো আপডেট হৈছে, তো ডিম্পু বৰুৱাক টাইম এইট নিউজৰ তৰফৰ পৰা এটা এৱাৰ্ডৰ কাৰণে নাম নমিনেট হৈছে, আৰু ডিম্পু বৰুৱা ইয়াৰ বিষয়ে লাষ্ট ব্লগটোত জনাইছিলে। তো কি কৈছিলে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ আহক। আৰু নেক্সট শিৱসাগৰত আপোনালোকক লগ পাম 11 তাৰিখে নিউজ 8ৰ তৰফৰ পৰা এটা এৱাৰ্ড শ্ব' হ'ব, কিবা কনকলতা এৱাৰ্ড নাকি, তাত মোক মানে সৰুকৈ কিবা এটা এৱাৰ্ডৰ কাৰণে নমিনেট কৰা হৈছে, বহুত ভাল লাগিছে ইউটিউবাৰ হিচাপে। তো শিৱসাগৰত মানে গৈ আছোঁ সেই তাৰিখে। তো গাইজ নেক্সট আপডেটটো ডিম্পু বৰুৱা ৰিলেটেড হয়। ডিম্পু বৰুৱাৰ নামত কোনোবাই ফেচবুকত ফেক পেজ খুলিছে, যিটো পেজত 14,000তকৈ অধিক ফলোৱাৰ আছে, আৰু সেই পেজটো ডিম্পু বৰুৱাই ইউটিউবত আপলোড কৰা ভিডিঅ'বোৰ ডাউনলোড কৰি পেজটোত আপলোড কৰে, আৰু ইয়াৰ কাৰণে ডিম্পু বৰুৱা খুবেই খং উঠিছে, আৰু ডিম্পু বৰুৱা এটা পষ্ট দিছে য'ত লিখিছে ফেক পেজ প্লিজ ৰিপৰ্ট, ডিলিট নকৰিলে মই একশ্যন ল'ম। তো অকল এইটোৱে নহয়, ডিম্পু বৰুৱাৰ নামত হয়তো আপোনালোকে বহুত এনেকুৱা ফেক পেজ পাব যিবিলাক পেজত ডিম্পু বৰুৱাৰ নাম আছে আৰু ডিম্পু বৰুৱাৰ ভিডিঅ'বোৰ আপলোড কৰি থাকে। তো গাইজ নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ মিটআপ ৰিলেটেড। বৰ্তমান অসমত ইউটিউবাৰসকলৰ মিটআপৰ খুবেই ট্ৰেণ্ড চলি আছে। তো ডিম্পু বৰুৱা এতিয়ালৈকে কোনো ধৰণৰ নিজাকৈ মিটআপ দিয়া নাই বা মিটআপ ৰখা নাই। তো ফাইনেলি ডিম্পু বৰুৱাই নিজাকৈ এখন মিটআপ ৰাখিম বুলি ভাবিছে, আৰু ইয়াৰ বিষয়ে এটা আপডেট দিছিলে। তো কি কৈছে আমি চাই লওঁ আহক। ৰাইজ, ডিম্পু বৰুৱা চেনেলটোৰ কমিউনিটিত মই এটা পষ্ট দিছোঁ। এইটোত গৈ পিনে আপুনি ভোট দিব পাৰি যে মই এটা মিটআপ দিয়া ভাল না। ফাৰ্ষ্ট অপশ্যন পাৰি, ছেকেণ্ড অপশ্যন নৰি, কাম নাই এইবোৰ হাল্লাহে হয়। থাৰ্ড অপশ্যন তো ইমানো একোডাল নহয় যে তোক বা মানুহ আহিব। তাৰপাছত এটা অপশ্যন যি কৰা কৰি থাক, মই এনেও নাযাওঁ মিটআপ চিটাপত। যোনটোত আপুনি বেছি ভোট দিয়ে সেইটোৱে হ'ব। নেক্সট আপডেট হৈছে ফুকন পাঠক ৰিলেটেড। তো ফুকন পাঠকৰ তৰফৰ পৰা খুব এটা ভাল খবৰ আছে। হলিউডৰ জনপ্ৰিয় অভিনেতা টম ক্ৰুজে ফুকন পাঠকক টুইটাৰত ফ'ল' কৰিছে। আচলতে ফুকন পাঠক এতিয়াই নহয়, ফুকন পাঠক 2012তেই জনপ্ৰিয় অভিনেতা টম ক্ৰুজে ফুকন পাঠকক টুইটাৰত ফ'ল' কৰিছিলে, আৰু আমি ইয়াৰ বিষয়ে জনা নাছিলোঁ কাৰণ আমাৰ অসমত টুইটাৰৰ প্ৰচলনটো অলপ কম। কিন্তু ফুকন পাঠকক যেতিয়া কালি ইনষ্টাগ্ৰাম ষ্টৰীৰ জৰিয়তে জনাইছিলে, তো খুবেই ভাল লাগিছে গম পাই যে এজন হলিউডৰ অভিনেতাই আমাৰ অসমৰ এজন ইউটিউবাৰক টুইটাৰত ফ'ল' কৰিছে। তো গাইজ নেক্সট আপডেট হৈছে বেতাল ৰিলেটেড। তো ফাইনেলি বেতালে ফেচবুকত কমপ্লিট কৰিলে 30,000 ফলোৱাৰ্ছ। তো মোৰ তৰফৰ পৰা বেতাললৈ বহুত বহুত শুভেচ্ছা থাকিলে।